ওপৰলৈ আছে নেকি সেইটো দিলেহে মানুহ বাচিব কোনো বেজ উঠাই মানুহ বচাব নোৱাৰে হে ভগৱান গাইছ ইমান ডাঙৰ সাপ মই মোৰ জীৱনত দেখা নাই যিহেতু ৰজা ফেটিটো একেবাৰে গছৰ ওপৰত উঠি আছিলে সেইটো কাৰণে বেছিকৈ ক্লিয়াৰকৈ দেখাব নোৱাৰিলোঁ কাৰণ মই জুম কৰি কিনে ভিডিঅ'টো কৰিছিলোঁ বহুত ওপৰত আছিলে বাকী যদি দেখা পাৰোঁ তেনে ভিডিঅ'টো চাই থাকা মৰ্নিং গাইজ কি খবৰ সকলোৰে আৰু আশা চবে ভালে আছে বৰ্তমান ময়ো ভালে আছোঁ আৰু আজি গোটেই ঘৰটো চফা কৰিছোঁ গোটেই ঘৰ যিমান বেয়া বেয়া কাপোৰ আছিলে চব উলিয়াই দিলোঁ আৰু যিমান লেতেৰা কাপোৰ যে চব ধুইছোঁ লেতেৰা বাচন কিমান যে চব মানে ঘৰ সাৰি মেলি চব মানে সেই কাম কৰি আছোঁ আৰু আজি অলপ জল্দি উঠিলোঁ 5টামান বজাত আৰু সেইটো কাৰণে এতিয়া ভাত পানী বনাব আছে ঢেৰ কাম আছে মই কৈছোঁ নহয় কাম কৰি শেষ হোৱা নাই এতিয়া মাত্ৰ ভিতৰত ঝাৰু মাৰিছোঁ লেতেৰা যিমান চব উলিয়াই কিনে এতিয়া এইখিনি কাপোৰ তিয়াই থৈছোঁ আৰু এইখিনি কাপোৰ আগতে ধোৱা হৈছে বাকী এই গোটেই টেবুলটোত মানে কাঁহী বাতি বাচন পূৰা ভৰ্তি হৈ আছে বাকী ভাবিলোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ তাৰ মাজতে ভিডিঅ'টো যিহেতু কৰিবই লাগিব নহ'লে বহুত কিবাকিবি কাম নাই কৰা লিখীয়া লাগি বাকী ভাত পানী বনাব আছেই আৰু এতিয়া টাইমটো হৈছে তোমাৰ 8টা বাজিলে মই ভাত পানী বনাব আছে বাকী মই বাহিৰত আজি কিমান ডাঙৰ ৰ'দ দিছিলে চাবা ৰ'বা চ' আজি ৰ'দটো ইমান ডাঙৰ দিছে নহয় কি ক'ব আৰু বাকী আৰু চাই থাকা আৰু এইফালে অলপ আলনা চালনা ঠিক কৰি দিলোঁ আৰু চব বস্তু অঁতৰাই দিলোঁ মানে মকৰা জাল বহুত আছিলে তাৰ বাকী আৰু এইফালে বাচন চোৱা গাইজ বাচন এইগাল ধুব লাগিব তাৰপৰা এইখিনি কাপোৰ ধোৱা হ'ল আৰু এইবিলাক কাপোৰ আৰু এইখিনি দেখিছেনে এক্টিং কাপোৰ ইয়াতে তিয়াই থৈ দিয়া আছে বাকী তোমাৰ কামৰ ইমান হেৰি পৰিছে মই দেখিয়ে আচৰিত লাগি গৈছে ইমান গাল যে মই ধুম এতিয়া বাপৰে আৰু এইফালে মটৰটো বহুত দিগদাৰ এইফালে মোৰ ভয় লাগে সেইদিনাখন শ্বৰ্ট মাৰি আছে আৰু বাকী ৰ'দটো দেখিছেনে ইমান ডাঙৰ ৰ'দ ওলাইছে বাকী মই কামখিনি কৰি লওঁ গাইজ তাৰপৰা আৰু ভিডিঅ'টো কৰিম আৰু একেবাৰে সেইফালে গাইজ সাপ ওলাইছে পুৰা জংঘল লাগিছে নেকি ইমান ডাঙৰ জংঘল কিবা মানে সাপ মানে পুৰা ডাঙৰ সাপ মই এতিয়ালৈকে দেখাই নাই সেইফালে পুৰা মানুহ পুৰা ভৰ্তি হৈছে ডাঙৰ সাপ বুলি কৈছে নাজানো কি সাপ এবাৰ সেইফালে একদম বাঁহৰ ভিতৰত সোমাই আছে ডাঙৰ মানে পুৰা ফেটি সাপ নেকি বাকী সেইফালে মানুহ দেখিছেনে গোটেই মানুহ গোট খাই আছে এইফালে মই এতিয়ালৈকে দেখা নাই খালি হে ভগৱান গাইছ ইমান ডাঙৰ সাপ মই মোৰ জীৱনত দেখা নাই সদায় টিভিতে দেখিছিলোঁ যেনেকৈ টিভিত থাকে যে সাপবিলাক তেনেকুৱা মোৰ গা হেৰিটো ইমানটো মান হ'ব গাটো গম পাইছে নেকি বেলেগ পেটাৰ্ণ নহয় গোটেই গাটো বেলেগ কালাৰৰ হয় আৰু মাথাটো হালধীয়া ৰঙৰ আৰু গাৰ তলডোখৰ ৰঙা আৰু বুকুডোখৰ বগা গোটেই সাপটোৱে বগা মানে ইমান ডাঙৰ সাপ গম পাইছেনে ইমান ডাঙৰ মানুহক যদি এবাৰ দি দিয়ে সি একেবাৰতে 1 ছেকেণ্ডতে যাবগৈ মানে বাৰু বাপৰে এতিয়াও যোৱা নাই গম পাইছেনে হাই ফিলে আছে মই এতিয়া ঘৰলৈ গুচি আহিলোঁ মই ভাত বহাই থৈছিলোঁ পাহৰি থাকিছিলোঁ যে ভাত বহাই থৈছিলোঁ বুলি আৰু পটককৈ চাব আহিছোঁ সাপৰ লগত মই ভাতৰ কথা পাহৰি থাকিছিলোঁ আৰু সেইফালে ওখ গছজোপা আছে মানুহ পুৰা ভিৰ হৈ আছে নাই সেইটো কাৰণে সি গছজোপা উঠি গ'ল এতিয়া মানে বাকী নামিলে মানে যদি হয় তেনে তোমালোকক সুধি খাম মই বিদ্যা কৈছোঁ ইমান ডাঙৰ হ'ব চ' এতিয়া কাম কেইটামান কৰি আছিলোঁ কাম হ'লে আৰু গৈ কিনে বাছ এতিয়া গাটো ধুব আছে আৰু তাৰপৰা ভাত পানী খাব আছে প্ৰথমতে মই গাটো ধুই লওঁ তাৰপৰা যদি হয় তেতিয়া তোমালোককো দেখাম যিহেতু ৰজা ফেটিটো একেবাৰে গছৰ ওপৰত উঠি আছিলে সেইটো কাৰণে বেছিকৈ ক্লিয়াৰকৈ দেখাব নোৱাৰিলোঁ কাৰণ মই জুম কৰি কিনে ভিডিঅ'টো কৰিছিলোঁ বহুত ওপৰত আছিলে বাকী যদি দেখা পাৰোঁ তেনে ভিডিঅ'টো চাই থাকা গাইজ জংঘল দেখিছেনে জংঘলখনেই মানুহে আৰু সাপৰ একো চিন চকৰ নাই কিন্তু মানুহ দেখিছেনে চবফালে মানুহ এইফালে মানুহ হাওত মানুহ তাৰপৰা সেই আলিলৈকে মানে পূৰা মানুহে কিন্তু সাপৰ একো চিন হেৰিয়ে নাই সেই বাঘখিনি দেখিছে যে সেই মানুহখিনি আছে হয়তো ফৰেষ্টাৰ দুজন আহিছে নেকি নমাবলৈ কাৰণে কিন্তু ইমানো ক'ত আছে সেইটো দেখা নাই এতিয়ালৈকে কিন্তু আছে আৰু ইয়াতে ক'ত আছে ইমান ভালকৈ নাজানো কিন্তু মানুহ দেখিছেনে কিং কবৰা বোলে বগা হয় নেকি সাপটো আৰু হাই ফিলে উঠি আছে মই ভিডিঅ' দেখাব পৰা নাই মানে নহ'লে মই দেখালোঁ এদিন এতিয়া যদি নামে তেতিয়া দেখাম বাৰু গাইজ তাত সাপটো দেখি নাপালোঁ কিন্তু ঘৰলৈ গুচি আহিলোঁ ভোক লাগিছিলে ভাত খাই লোৱা ভাত খোৱা নাই 11টা বাজি গ'ল সাপ চাই থাকোঁতে ৰাতিপুৱা তালৈ গ'লোঁ সাপ দেখা পাম বুলি সাপৰ একো নাম নিচান নাই ক'ত আছে নাজানো সেহেঁতিটো তাতে আছে মানুহখিনি পাকে এতিয়া খিচিৰি ভাত বনাইছিলোঁ উঠনি মানে খিচিৰি ভাত তাৰপৰা আচাৰ আৰু কিবাকিবি মানে টেঙা চেঙা লৈ কিনে ভাত কেইটামান খাওঁ বোলো যিহেতু ভাত খোৱা নাই ৰাতিপুৱা টাইমত বাকী দেখা পালে এতিয়া আকৌ যাম ভাতটো খাই আকৌ চাই আহিমগৈ কিজানি আহিছে নেকি বুলি আৰু মোৰ লগত ইও আছে ইও ভাত খাব আহিছিলে আৰু বাকী যদি সাপটো দেখা পাওঁ ন তেন্তে তোমালোককো দেখাম বাৰু কেনেকুৱা সাপ কিং কবৰা কেনেকুৱা সাপ ভাবিছা
আছে মাটি মেডিকেল কলেজো খোলা আছে তাত যাব এইবিলাক সাপ ফুটিলে এণ্টি ভেনাম বুলি হেৰি থাকে যিটো ৰেচিপি সেইটো দিলেহে মানুহ বাচিব কোনো বেজ উঠাই মানুহ বচাব নোৱাৰে ভাগো 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 চলো চলে ভিডিও দেবো ऊपर जाए गाड़ी cobra बढ़िया बढ़िया তো উঠনি একেবাৰে তাত যে হেৰি ধৰিছিলে সেই দীঘল ঠেঙীয়া মানে হাতটো ধৰিছিলে যে একেবাৰে তেতিয়া ভিডিঅ' কৰা তাৰ পৰা ভিডিঅ' কৰিবলৈ চান্সে পোৱা নাই ইটো সিটো কৰি থাকোঁতে আৰু দিনটো তেনেকৈ আৰু দিনটো ইমান মাথা বিষাই আছিলে ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু এতিয়া অকণমান ভাল পোৱাত এয়া চাহ অলপ খাব লৈছোঁ এয়া শুকান চানা কেইটামান ধুনীয়াকৈ মানে পূৰা ক'লা নিমখ চলা নিমখ দি লৈছোঁ চুবাই দিলে মানে ভাল লাগে মানে এনেকৈ চাহ অলপ খাব লৈছোঁ এতিয়া গধূলি হৈ গ'ল গম পাইছেনে অথনি দিনতে ভিডিঅ' কৰা মাথা বিষ ভিডিঅ' কৰিব পৰা নাছিলোঁ বাকী এতিয়া তোমাৰ বাজিছে 7:30 আৰু আজি টিউশ্যন কৰিও হৈ গ'ল তেনেতে টিউশ্যনটো কৰালোঁ আৰু বাকী এতিয়া চাহ অকণমান খাব লৈছোঁ চাহটো খাই লৈ তাৰপৰা আৰু অলপ দেৰি পিছত ভিডিঅ'টো সামৰিমে কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ গ'ল আৰু বেছি দীঘলীয়া নকৰোঁ আৰু তো চাহি বাৰু ৰাতিলৈকে তো গাইজ ৰক্ষা মানে অথনিহে ফৰেষ্টৰ বিষয়াকেইজন আহিছিলে মানে বন বিষয়াকেইজন আহিছিলে আৰু ধুনীয়াকৈ সাপটো ৰেস্কিউ কৰিলে আৰু ধুনীয়াকৈ লৈ গ'ল আৰু সিহঁতে ক'ৰবাত এতিয়া ধুনীয়া ছেফ জেগাত সাপটোক ধুনীয়াকৈ মেলিও দিবগৈ আৰু যে ভাল লাগিছে অকণমান নহ'লে থকাহেঁতেন কিমান ভয় থাকিলেহেঁতেন সৰু ল'ৰা ছোৱালী আছে ন ঘৰত মানে যেতিয়া হ'লেও যেতি হৈ গ'লহেঁতেন কিমান সৰু ল'ৰা ছোৱালী আছে আৰু ওচৰে পাজৰে ঘৰ কি দেখিছেনে ওচৰে লগালৈকে কেইবাটাও ঘৰ আছে চব বহুত ৰিক্সৰ কথা আছিলে ভাল যে সিহঁতে আহি মেলি ৰেস্কিউ কৰি মেলি ধুনীয়াকৈ লৈ গ'ল অকণমানো একো হেৰি নোহোৱাকৈ একো ক্ষতি নহ'ল কাৰো একো নহ'ল মাত্ৰ মানুহে অকণমান ভয় খাইছিলে বাকী আৰু মোৰো ভয় লাগিছিলে এতিয়াও চিনটো মনলৈ আহি আছে ইমান ভয় লগা আজিলৈকে এনেকুৱা একো দেখাই নাই গম পাইছেনে আজি প্ৰথম দেখিছোঁ ইমান ডাঙৰ হয়তো আৰু তোমালোকৰ হয়তো বহুতে কমেই দেখিছা কাৰণ আমাৰ ইয়াত হেৰিবিধ মানে আমাৰ ইয়াত বেছিকৈ পোৱা নাযায় আৰু আমাৰ তিনিচুকীয়াত মানে ওলাইছিলে চাগে আৰু দুটা জেগাত ক'ৰবাত ওলাইছিলে এইটো টাইপৰে হয় নাজানো আৰু ক'ৰ পৰা আহিছে হেৰিটো কিন্তু বহুত বেছি ভয় লাগিলে চব মানুহ ভয় খাই গৈছিলে মানুহ দেখিছিলানে ভিডিঅ' দেখিছে চাগে মানুহ মুখস্থ ইমান বেছি মানুহ বিয়া ঘৰতে ইমান বেছি মানুহ হয় নেকি যোন মানুহ আহিছে ন সিয়ে ৰখি মানে গোটেই ৰাস্তাটোতে পাৰ্কিঙৰ কাৰণে জেগা নাছিলে ইমান গাড়ী ৰখি আছিলে তো তাকে আৰু ৰেস্কিউ কৰি নিয়ে যে সেইটোতে বহুত ধন্য মানে হাই আৰু ভয়ে নহ'লে যেনেকৈ নহওক সৰু ল'ৰা ছোৱালী আছে ওচৰত কিমান কি ঘৰ আছে আৰু ৰাস্তাদি মানুহ আৰু সেইফালে তাৰ কিনাও বাইকখনতে মানুহে কামো লাগি আছে সেইটো কাৰণে ভাল আৰু এতিয়া ভাল জেগাত নি হেৰি কৰি দিবি আৰু তেতিয়া তাৰো ভাল আমাৰো ভাল বাকী দীঘল ঠেঙীয়া কথা বহুত ক'লোঁ এতিয়া ইয়াতে কুকাৰ দিছোঁনে ইয়াতে দাইল বহাই থৈছোঁ চ' এতিয়া ভাতটো খাব লাগিব আৰু 10টা বাজিব হৈ গ'ল বাকী আৰু এইফালে ভাতত খাবৰ কাৰণে আলু চব্জি ধুনীয়াকৈ দেখিছেনে একেবাৰে দেৰি যোৱাকৈ বনাইছোঁ আমি এনেকৈয়ে বনাই খাওঁতে মানে ভাল লাগে ধুনীয়াকৈ পূৰা খৰখৰীয়াকৈ বনাইছোঁ তাৰপৰা ভাত বনাই থোৱা আছে আৰু এইফালে এইখিনি দাইল চ' গাইজ অলপো দেৰি নগৈ কিনে ভাত পানী খাই লওঁ তাৰপৰা বাকী দেখাই আহিছোঁ থাকিবা চ' গাইজ ফাইনেলি ভাত পানী খাই হৈ গ'ল আৰু ভাবিছোঁ আজি ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ ইয়াতে সামৰোঁ কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘলে হৈ গ'ল আৰু বহুত বেছি ভাগৰ লাগিছে টাইমো হৈ গ'ল আৰু ভিডিঅ'টো এডিট কৰিবলৈ মই টাইমেই নাপাওঁ গম পাইছেনে আৰু আশা কৰোঁ তোমালোকে আজি ভিডিঅ'টো চাই ভাল পালা আৰু মোৰ ভিডিঅ'টো তোমালোকে ক'ৰ পৰা চাইছা সেইটো কমেণ্ট কৰি ক'বা কাৰণ মোৰো জানিবলৈ মন যায় মোৰ ভিডিঅ'বিলাকনো ক'ত গৈছে কি মানুহে চাইছে বাকী আশা কৰোঁ তোমালোকে চেনেল ছাবস্ক্ৰাইব কৰি থৈছা ৰেগুলাৰ ভিডিঅ' চাবৰ কাৰণে আৰু ধুনীয়া ব্লগ আনিবলৈ চেষ্টা কৰোঁ সদায় অলপ মানে কি ব্লগ চাই বাকী আজি মানে লগ পাওঁ আজিলৈ